আরে সুধিছানে আজি বাৰু কি বনাম ভাতৰ কাৰণে? কি বনোৱা আকৌ মোক সুধি থাকিব লাগে নে? মই কি বনাই একো ভাবিয়ে পোৱা নাই ৰ। ক'লেনো কি যায়নো কি বনাই? যি বনোৱা আৰু ভাত বনোৱাটোকো বাৰে বাৰে সুধি থাকিব লাগে নে? কিবা বনালেই হ'ল আৰু। তোমাক যে সদায় খাবলৈ দিয়ে এসোপা খাই পেলাই যে পিছত বকি থাকা, সেইটো কাৰণে বৰ অশান্তি পাওঁ দে। ইমান বকি নাথাকিবা খাবলৈ। আৰু মৰমতে বকো আৰু যিখন বনোৱা মৰমকেইটাৰ কাৰণেহে খাই থৈ থাকোঁ আৰু নহ'লে আৰু নকৰোঁ। বদিয়া তুমি যি বনোৱা তাকে খাম আৰু তুমি যি বনোৱা মৰমতে আৰু মোৰ খালেও পেটটো ভৰি যায় দিয়া। হয় নেকি? মোক তুমি বাধ্যত পৰিহে খাই আছা ভাতকেইটা ন? আৰু মোক যে কি বুলি ভাবে মই ক'ব নোৱাৰোঁ আৰু। মই ইমান পদাৰ্থটো হ'লো নে? এনেই কৈছোঁ আৰু দিয়া। ইমাননো কিয় মুখখন ওফন্দাই থাকিবলৈ? কথাই কথাই যদি মুখডাল ওফন্দাই থাকে আৰু মোৰ কাম বন নাই, মই তোমাক পতাই থাকিলেহে হ'ব আৰু মই ইফালে খুৱাবও লাগিব, এইফালে কথাও শুনিব লাগিব। এনেকৈ হ'লে আৰু মোৰ জীৱনটো আৰু নকওঁ দিয়া আৰু। হয় নেকি? মোক এনেকৈ ক'লে ন? মই এনেকৈ যদি ভাত বনাব নাজানো, মই আনটো ঘৰলৈ যাওঁগৈ বোলে নিজে বনাই মেলি খাই থাকিবা পিছত, কিন্তু মই আজি ঘৰলৈ যামেই যামেই। কৃষ্ণা, মই এনেই কৈছোঁ নাযাবা মই ভাতকেইটা বনাই খুৱাব লাগিব ন ৰাতিপুৱা, নহ'লে মই ভোকতে খিনাই যাম ন। মই ইমান শকত হৈছিলোঁ, ইমানটো চাইছোঁ ইমান খিনাই গ'লোঁ। তুমি অহাৰ পিছতে মই অকণমান আকৌ শকত হৈছোঁ। নাযাবা দেই ভাত বৰ ধুনীয়া বনোৱা তুমি, তাকে খাম আৰু ভাল লাগে। যি বনোৱা তুমি তাকে খাব ভাল লাগে। এনেকুৱা নকৰিবা আকৌ দেই। মই আকৌ ঘৰৰ পৰা আকৌ পতাই আনিবলৈ মোৰ তাত সময় নাই, কিন্তু কৈ দিছোঁ। নাযাবা। মই কম বুলি ভাবিছা? মই যাম বুলি কৈছিলোঁ, এনেই মই যাম বুলি ভাবিছা নেকি? এনেই সুদাই মেলিয়াই মই বনাই মেলি আকৌ যামগৈ ইয়াৰ পৰা। ময়ো কম নহয়, মই ইয়াৰ পৰা যোৱা নাই, তোমাক চাইছিলোঁহে মই। তুমি সঁচাকৈ কৃষ্ণাই হয় আৰু দেই। মোক সদায় ঘূৰাই থাকিলা আৰু চকৰটোৰ দৰে। হ'ব আৰু দিয়া, উপায় নাই। খাম দিয়া, কি বনোৱা বনোৱা।